খেতি আৰু খেতিয়ক চানডুবি নিউজৰ বিশেষ অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো। এফাকি পুৰণি ফুকৰা যোজনা ৩০০ জোপা ৰুবা কল মাহেকে পোখেকে চিকুনাবা তল পাত পচলা লাভত পাবা লংকাৰ বনিজ ঘৰতে পাবা আদি পুৰুষসকলে এই ফাকি ফুকৰা যোজনাৰে প্ৰকৃততে আমাক কৃষিৰ সৈতে জড়িত হোৱাৰ কথাকেই কৈ গৈছে। অসম এখন কৃষি প্ৰধান ৰাজ্য। প্ৰচুৰ সম্ভাৱনাপূৰ্ণ অসমৰ কৃষিভূমিত পৰম্পৰাগতভাৱে আঠিয়া, মালভোগ, চেনিচম্পা, জাহাজী, মনোহৰ পুৰা আদি কলৰ খেতি কৰি আহিছে। যদিও আজিকালি মানুহে বাণিজ্যিকভাৱে মালভোগ কলৰ খেতিক নিৰ্বাচন কৰি আহিছে। অসমত কল খেতিৰ জৰিয়তে ৰাজ্যখনৰ বুজন সংখ্যক নিবনুৱাই সংস্থাপনৰ বাট মুকলি কৰিব পাৰে। অকল নিজেই নহয়, অইন 10জনকো সংস্থাপনত সহায় কৰি দিব পাৰে। ৰাজ্যখনত যথেষ্ট সংখ্যক তেনে উদাহৰণ পোৱা যায়। কামৰূপ জিলাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আৰম্ভ কৰি মেঘালয়ৰ পাদদেশলৈকে বিশাল পৰিমাণৰ কৃষি উৰ্বৰা ভূমিৰে পৰিপূৰ্ণ দক্ষিণ কামৰূপ অঞ্চল। অঞ্চলটোৰ এই কৃষি উৰ্বৰা ভূমিৰ বৰতাৰী, চিমিনা ফুটুৰি, কুকুৰমাৰা, ঘোঁৰামাৰা, কুলচি, নলবাৰী, বেচিমাৰী, কাহুৱা, ৰাণী খামাৰ আদিত কল খেতিৰে এক সেউজ বিপ্লৱৰ সূচনা কৰিছে। বিশেষকৈ এই সেউজ বিপ্লৱখনত যুৱ প্ৰজন্ম জড়িত হৈ পৰা কাৰ্য ৰাজ্যখনৰ বাবে এক শুভ সংবাদ। আজিৰ অনুষ্ঠানত কুলচিৰ দলং মলঙৰ যুৱক সমুদ্ৰ ৰাভাৰ কল খেতিৰ বিষয়ে জনাম। আৰ্থিকভাৱে দুৰ্বল পৰিয়াল এটিত জন্মগ্ৰহণ কৰা সমুদ্ৰই 10ম শ্ৰেণীতে পঢ়া শুনা বাদ দিব লগা হৈছিল আৰু জীয়াই থকাৰ তাৰণাত সমুদ্ৰই বিভিন্ন কাম কৰিবলগীয়া হৈছিল। আজি 2 বছৰ আগৰ কথা। সমুদ্ৰই 2জন বন্ধুৰ সৈতে লগ লাগি নিজ গাঁওখনৰ পৰা কিছু দূৰত 30 বিঘা ভূমিত মালভোগ কলৰ খেতি আৰম্ভ কৰিছিল। কৃষি উৰ্বৰ ভূমিত ৰোপণ কৰা কলপুলিবোৰ এসময়ত লহপহকৈ বাঢ়ি আহিল। সমুদ্ৰই আজি সেই বাগিচাৰ পৰা কল বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। এসময়ত অৰ্থৰ অভাৱত একো ভাবিব নোৱাৰা সমুদ্ৰই আজি কল বিক্ৰী কৰি বছৰত 3 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মানে 2 বছৰ হ'ল এই আজিৰ তাৰিখত আমি 3জনে লগ হৈ মানে এখন কৰিছোঁ। সৰুজিৎ ৰাভা এই কাহৱাৰী হয় আৰু বিশ্বজিৎ ৰাভা কাহৱাৰী হয় আৰু মই আমি 3ও মিলি কৰিছোঁ এইখন। হয় হয় আজিৰ তাৰিখত বৰ্তমান 70 বিঘামান আছে। ৰানিং হৈছে 70 বিঘামান কল খেতি চলি আছে। হয় মই চলি আছোঁ। আপোনাৰ কি কি কল লগাইছে, কি জাতৰ কল লগাইছে? গোটেইবিলাক মালভোগ কলে হয়। এভাৰেজ 415 টকা পাইছোঁ আৰু লোৱেষ্ট 350। 350 হয় এইটো এভাৰেজ চিষ্টেমত 15জন কণ্টিনিউছ আছে। 15জন আছে। তেখেতসকলে আপোনালোকৰ সৈতে লাভান্বিত হৈছে। বাগানখনৰ পৰা মানে বছৰি অলপ ক'বা মানে অলপ সুবিধা হয়। তথাপিও আনুমানিক তথাপিও মানে 20 লাখটো থাকি যায়। লোকচান হয় মানে বতাহে কেতিয়াও ভাঙে। এতিয়ালৈকে কোনো মানে তেনেকুৱা আঁচনি পোৱা নাই, যোগাযোগ কৰা নাই এতিয়ালৈকে। হয় মানে মই এইটোৱে ক'ম যে মানে ধৰ এনে ঘৰতে বহি নাথাকি হাতে কামে অলপ কাম কৰিলে মানে মানুহখিনি চলিব পৰা হ'ব আৰু মই সেইখিনি ক'ব বিচাৰিম। এইটো বিভাগীয়ভাৱে কিবা টেকনিকেল কিবা গাইড পাইছিল নেকি ধৰ মানে বাগান স্থাপনৰ ক্ষেত্ৰত কিবা ক্ষেত্ৰত এনেকৈ ধৰ হৰ্টিকালচাৰ অসম নাই তেনেকুৱা বৰ্তমানলৈকে পোৱা নাই। আমি ধৰ যি জানো নিজাকে কৰিছোঁ। ধৰক কলত বেমাৰ আজাৰ হ'লে সেইটো কি ব্যৱস্থা কৰা হয়? সেইটো মানে ধৰ আমাৰ যিবিলাক মানে চিনিয়ৰ কল খেতিয়ক আছে সিহঁতৰ কিছুমান দিহা পৰামৰ্শ লওঁ, তেনেকৈয়ে কৰি আছোঁ এতিয়ালৈকে। বেমাৰ হোৱা নাই আৰু তেনেকুৱা আমাৰ এইবিলাকত অলপ কমকে হয়, মাজে মাজে হয়। আচ্ছা আচ্ছা মানে তেনেকুৱাকে ঔষধ আছে তেনেকুৱা ব্যৱহাৰ কৰা হয়। তাই ইয়াৰ মাজত তাৰমানে তামোল খেতিও কৰা হৈ আছে। এতিয়া তামোল খেতিটো কিমান বছৰৰ পিছত মানে গ্ৰথ হ'ব? 4 বছৰ না? তেনেহ'লে আৰু 4 বছৰলৈ মানে কল বাগান থাকিব, তাৰে পিছত নাথাকিব আৰু।